নমস্কাৰ। আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত দ্বিতীয় অধ্যায় জিকিৰ। পাঠটোৰ ৰচক আজান ফকীৰ। আমি পোনপ্ৰথমে কবিৰ পৰিচয় আলোচনা কৰিম, তাৰপিছত কবিতাটোৰ মূল বিষয়বস্তু। তোমালোকে কিতাপৰ কবিৰ পৰিচয়টো উলিয়াই ল'বা। আজান ফকীৰ আছিল ইছলাম ধৰ্মৰ এজন লোক। তেওঁ ইছলাম ধৰ্ম প্ৰচাৰ কৰিবলৈ বিদেশৰ পৰা অসমলৈ আহিছিল। তেওঁ অসমলৈ অহা সময়সীমাৰ বিষয়ে পণ্ডিতসকলৰ মাজত মতভেদ দেখা যায়। কোনোৱে তেখেত গদাধৰ সিংহৰ ৰাজত্বকালত আনুমানিক খ্ৰীষ্টীয় সপ্তদশ শতিকাত অসমলৈ অহা বুলি গণ্য কৰে। তেওঁ অসমলৈ আহি সুন্দৰকৈ অসমীয়া ভাষা কথা শিকি জিকিৰ আৰু জাৰী গীত ৰচনা কৰে। তেওঁৰ আচল নাম হজৰত শ্বাহ মিলন বা মিৰাণ শ্বাহ বুলিও কোৱা হয়। জনশ্ৰুতি মতে আজান ফকীৰেই পোনপ্ৰথমে অসমত আজান দি নামাজ পঢ়িবলৈ মুছলমানসকলক শিকাইছিল বাবে তেওঁৰ নাম আজান ফকীৰ হয়। আজান ফকীৰৰ জীৱনকাল আছিল অতি সংঘাতপূৰ্ণ। তেওঁ নানা দুখ কষ্ট অতিক্ৰম কৰি জীৱন অতিবাহিত কৰিছিল। পিছত আহোমৰ ৰজা গদাধৰ সিংহই তেওঁৰ মহাত্ম্য বুজি পাই দিখৌমুখৰ শৰাগুৰি চাপৰিত মাটি বাৰী দি মছজিদ সজাই দিয়ে আৰু তাতেই আজান ফকীৰে চকুৰি ভকতৰ সৈতে ধৰ্ম প্ৰচাৰ কৰে আৰু সেই ঠাইতেই তেখেতৰ মৃত্যুবৰণ হয়। আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰসমূহ অসমীয়া সাহিত্যৰ কালজয়ী সম্পদ। এতিয়া আলোচনা কৰিম আমি পাঠটোৰ মূল বিষয়বস্তুৰ বিষয়ে। তোমালোকে কবিতাটো এবাৰ পঢ়িবা। মই থুলমূলকৈ বিষয়বস্তুসমূহে আলোচনা কৰোঁ। প্ৰথমেই কবিয়ে কবিতাটোত বৰ্ণনা কৰিছে সংসাৰখন যেন এখন মায়াৰ সাগৰ। তেখেতে বিশেষকৈ মুছলমানসকলক ভিত্তি কৰিয়েই কবিতাটো ৰচনা কৰিছে। কবিয়ে সকলো মানুহকে মানৱী জীৱনৰ সাৰ্থকতাৰ বিষয়ে বা মানৱী জীৱনৰ বিষয়ে সকীয়াই দিবলৈ কবিতাটো ৰচনা কৰিছে। বিশেষকৈ তেখেতে মুছলমানসকলক স্থান দিয়া দেখা যায়। প্ৰকৃত মুছলমানেহে কেৱল আল্লাৰ কৃপাত সংসাৰ সাগৰ পাৰ হ'ব পাৰে, অৰ্থাৎ মায়াৰ বন্ধনৰ পৰা মুক্তি লাভ কৰিব পাৰে। এই কবিতাটো মূল ভাৱ। মানৱ জীৱন ক্ষণস্থায়ী। সকলো মানুহ পৃথিৱীত জন্ম ল'লেই বুলি সকলো মানুহ পৃথিৱীতে থাকি নাযায়। এদিন নহয় এদিন এই মায়ামোহ এৰি আমি সংসাৰ ত্যাগ কৰিবলগীয়া হয়। শৰীৰ বা দেহ অনিত্য, ক্ষণভংগুৰ, আত্মাহে অবিনশ্বৰ। কবিয়ে ইয়াৰ লগতে বৰ্ণনা কৰিছে মইনাৰ অবিহনে সজাটো যিদৰে মূল্যহীন, ঠিক তেনেদৰে আত্মাৰ অবিহনে আমাৰ দেহটোৰো কোনো মূল্য নাই। আকাশৰ শোভা তিৰবিৰ তৰাই বৰ্ধন কৰে, ঠিক সেইদৰে মইনা চৰায়ে বাঁহটোৰ যি সৌন্দৰ্য সেইটো শোভা বৰ্ধন কৰে। মইনা চৰাইৰ মিঠা মাতে মানুহৰ মন ভুলায়। একেদৰে মানৱ শৰীৰৰ ভিতৰত আত্মায়ো নানা সুখ লীলা কৰ্মৰ বাবে যুক্তিৰে উচতাই জীৱক মায়াত বন্দী কৰি ৰাখে। মানুহে ভগৱানক বিচাৰি কোনো তীৰ্থস্থান ভ্ৰমণ কৰিবলৈ যোৱা দেখা যায়। কিন্তু প্ৰকৃততে পাৰ্থিৱ সুখবিলাকত
নিমগ্ন হৈ জীৱনত প্ৰকৃত অৰ্থ পাহৰি যায়। নানা দুখ যন্ত্ৰণা ভুগিবলগীয়া হয় আৰু যাৰ দ্বাৰা মানুহে জীৱটোক মূল্যহীন ভাৱবস্তুত আকৃষ্ট হওঁ। পাৰ্থিৱ সুখবিলাকত মগ্ন হৈ জীৱনৰ প্ৰকৃত অৰ্থ পাহৰি যায় আৰু নানা দুখ দুৰ্দশাত ভোগে। দেহৰ সুখ বিচাৰি থাকোঁতেই এদিন আমাৰ আত্মাই দেহটো এৰি গুচি যায়। আত্মাহীন দেহ এদিন ছাই হৈ মাটিৰ লগত মিলি যাব। অনিত্য শৰীৰৰ বাবে সংসাৰৰ যন্ত্ৰণাত ভুগি থকা জীৱৰ আত্মাই মুক্তি লাভ কৰিবৰ বাবে কেৱল ভগৱানৰ কৃপাত আল্লাহ অৰ্থাৎ ভগৱানক বিচাৰি পোৱাটো অতি কঠিন কাম। আমি কেতিয়াও উপলব্ধি কৰিব নোৱাৰোঁ যে ভগৱান আমাৰ আত্মাৰ মাজতেই বিৰাজমান। ঠিক সেইদৰে পানীয়ে পিয়াহত মৰা আৰু অগ্নিয়ে জাৰত মৰা একেদৰে আমি মোহাচ্ছন্ন হৈ পৰোঁ, নিজৰ আত্মাত বসবাস কৰা আল্লাহক বিচাৰি হাবাথুৰি খাওঁ। গোটেই জীৱন বৈষয়িক সুখত নিমগ্ন থাকোঁ আৰু ভগৱানক বিচাৰি আমি তীৰ্থস্থানলৈ যাওঁ। আৰু কিছু শ্ৰেণীৰ লোক আছে যিসকলে ভগৱানে নিৰ্ধাৰণ কৰা পথৰ বিপৰীত ফালে যায় আৰু নিজৰ সুখবোৰ লগতে স্বাৰ্থ সিদ্ধি কৰে। তেনে লোকক আল্লাহে কেতিয়াও সহায় নকৰে আৰু তেওঁলোকৰ লগ এৰি দিয়ে। দৰাচলতে আল্লাহ লুকাই থাকে মানুহৰ মনৰ মাজত বা হৃদয়ত। সৎ কৰ্মৰ দ্বাৰা আমি ভগৱানক বিচাৰি পাওঁ আৰু সৎ কাম কৰা লোকসকলৰ হৃদয়তহে ভগৱানে বিৰাজমান হৈ থাকে। সৎ কৰ্ম আৰু সৎ জীৱন যাপনেৰে দিন অতিবাহিত কৰা মুছলমান বা মানুহৰ মাজতহে ভগৱান বিৰাজ কৰে। তেনে লোকেই ভগৱানক স্মৰণ কৰি তেওঁৰ কৃপা লাভ কৰে আৰু সংসাৰ সুখত বা সংসাৰ সাগৰ পাৰ কৰিব পাৰে। পাৰ্থিৱ সুখ ত্যাগি দয়াৰ গৰাকী আল্লাহৰ নাম স্মৰণ কৰি কবিয়ে কবিতাটোৰ সামৰণি মাৰিছে আৰু শেষত কবিয়ে কবিতাটোৰ মাজত এনে গভীৰ তত্ত্বই নিহিত হৈ আছে বুলি কবিতাটোত বৰ্ণনা দাঙি ধৰিছে। ধন্যবাদ। আমি ইয়াৰ পিছৰ ভিডিঅ'টোত আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম।